মিৰৰ ভাষা মই পূজা মন্ত্ৰী হৈও পৰিষদৰ মোহ এৰিব পৰা নাই নন্দিতা গাৰ্লচাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সপোন হৈ ৰল নন্দিতা গাৰ্লচাৰ এই মুহূৰ্তত লৈ আহিছো সবিশেষ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সপোন হৈ ৰল মন্ত্ৰী নন্দিতা গাৰ্লচাৰ দুটাকৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ টিকট বিচাৰিও টিকট নাপালে মন্ত্ৰী নন্দিতা গাৰ্লচাই উল্লেখযোগ্য যে বিজেপিৰ 28জনীয়া প্ৰাৰ্থিত্বৰ তালিকাত 3গৰাকী মহিলা প্ৰাৰ্থী আছে আৰু প্ৰাৰ্থিত্বৰ টিকট বিচাৰি টিকেট নাপালে মন্ত্ৰী নন্দিতা গাৰ্লচাই অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব ডিমা হাছাও পৰিষদৰ নিৰ্বাচন CM দেৱলাল গাৰ্লচাৰ বাবে প্ৰত্যাহ্বানো হৈ পৰিব পাৰে মোহিত হোজাই আৰু নিৰঞ্জন হোজাই অৱশ্যে সময়েহে দিব ইয়াৰ উত্তৰ কিন্তু এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হৈও দুটাকৈ সমষ্টিত টিকট বিচাৰিও টিকট নোপোৱা বিষয়ে এতিয়া সৰ্বত্ৰে চৰ্চাত